আজি আচলতে নলবাৰী মহাবিদ্যালয়ৰ ৮০তম প্ৰতিষ্ঠা দিৱস। ১৯৪৫ চনৰ ৪ জুলাই তাৰিখে স্থাপন হৈছিল এইখন মহাবিদ্যালয় আৰু চাওঁতে চাওঁতে আজি ৮০টা বছৰ পূৰ্ণ হ'ল আৰু এই ৮০ বছৰীয়া প্ৰতিষ্ঠা দিৱসটো আজি আমি উদযাপন কৰিবলৈ ওলাইছোঁ আৰু প্ৰতি বছৰৰ দৰে এইবাৰো এটা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এটা বক্তৃতা অনুষ্ঠান হয়। আমাৰ শ্ৰদ্ধাৰ অসমৰ বিদ্যুৎ সমাজৰ এজন প্ৰসিদ্ধ ব্যক্তি ডক্টৰ অৱনী ভাগৱতী ছাৰে আজি আমাৰ মাজলৈকে আহিছে। তেখেতে এটা নদী আৰু মানুহ সম্পৰ্কীয় এটা বক্তৃতা তেখেতে দিব। লগতে আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় শ্ৰদ্ধাৰ ভূপেন ভট্ট ছাৰ আছে, প্ৰাক্তন অধ্যক্ষ দীপক কুমাৰ গোস্বামী ছাৰ আছে, আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা উপাধ্যক্ষা মহোদয়া কাকলি দত্ত বাইদেউ আছে। আজি এই শুভক্ষণত মই দুটা কথাই ক'ব বিচাৰিছোঁ যে বিগত সময়ছোৱাত আমাৰ মহাবিদ্যালয়খনে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি আমি পাৰ হৈ আহিছোঁ আৰু আজি আমাৰ মহাবিদ্যালয়খন কিছু পৰিমাণে আমি আমাৰ যি বাস্তৱিক যিটো ৰূপ, সেই ৰূপটোত অকণমান যিহেতু ৮০ বছৰ হৈছে স্বাভাৱিকভাৱে পুৰণি হৈছে। গতিকে চৰকাৰৰ ওচৰত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে আমাৰ এটা কাতৰ অনুৰোধ যে আমাৰ মহাবিদ্যালয়ত বৰ্তমান প্ৰায় ৩,৫০০ ছাত্ৰ ছাত্ৰী আছে। আমাৰ শ্ৰেণীকোঠাৰ এটা বৰ সাংঘাতিক অভাৱ হৈ আছে, আমি যিটো কৰিব পৰা নাই আৰু ছাত্ৰ ছাত্ৰীসকলক যিখিনি পৰ্যাপ্ত সা সুবিধা দিব লাগে সেইখিনি দিব পৰা নাই। প্ৰতি বছৰে আমাৰ মহাবিদ্যালয়ত অজস্ৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ আহে, তেওঁলোকৰ যি আকৰ্ষণ দিনক দিনে বাঢ়ি গৈ আছে। মহাবিদ্যালয়খনৰ বাকীখিনি পাৰিপাৰ্শ্বিক অৱস্থা ভাল হৈছে। আপোনালোকে জানি সুখ পাব যে বিগত বছৰত আমাৰ ৩গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিদেশত গৈ পেলাই তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰি আহিছে। দুগৰাকীয়ে মালয়েছিয়াত, এগৰাকীয়ে ইষ্টনিয়াত কৰি আহিছে। গতিকে তেনেধৰণে আমাৰ যি ৰিজাল্ট পাতি আমি বিগত 5 বছৰত আমাৰ মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ৰ কেইবাটাও স্থান, বিশেষকৈ প্ৰায় 21টা স্থান আমি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড, ফাৰ্ষ্ট ক্লাছ থাৰ্ড এনেদৰে আমি প্ৰায় 21টা স্থান অধিকাৰ কৰাত সফল হৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল। কলা সংস্কৃতিৰ ক্ষেত্ৰতো যুৱ মহোৎসৱত আমাৰ মহাবিদ্যালয়ে যথেষ্ট পাৰদৰ্শিতা দেখুৱাই আহিছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীক যাতে অকণমান সুবিধা দিব পাৰোঁ, তাৰ কাৰণে তেওঁলোক যথেষ্ট অসুবিধাৰ মাজত আছে। গতিকে আজি চৰকাৰৰ বৰঘৰত আমাৰ এটা কাতৰ অনুৰোধ এইটোৱেই যে আমাক অকণমান শ্ৰেণীকোঠাৰ ব্যৱস্থা যদি তেওঁলোকে কৰি দিয়ে, কাৰণ আমি ছাত্ৰ ছাত্ৰীৰ যিখিনি ফিজ পাওঁ সেই ফিজেৰে আমি কোনো বিশেষ কাম কৰিব নোৱাৰোঁ। বিগত সময়ছোৱাত আমি নেকৰ দ্বাৰাও আমাৰ মহাবিদ্যালয়ৰ সময়মতে এছেছমেণ্ট হৈ গৈছে, আমি B+ পাইছোঁ, যদিও অলপ আশা কৰিছিলোঁ, কিবা কাৰণত নহ'ল, B+ পাইছোঁ। অনাগত দিনত হয়তো আমাৰ এই গ্ৰেডটো আকৌ বাঢ়িব। গতিকে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত মই পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমি জানো যে নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিশ্বমাতৃৰ বিভিন্ন দিশত তেওঁলোকে বিশ্বৰ বিভিন্ন দিশত বিশ্বমাতৃক সেৱা শুশ্ৰূষা কৰি আছে। গতিকে তেওঁলোক সকলোলৈকে আজি মহাবিদ্যালয়ৰ অধ্যক্ষৰ এইটো কোঠাৰ পৰাই মহাবিদ্যালয়খনৰ মুৰব্বী হিচাপে তেওঁলোক সকলোলৈকে মই হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰিম তেওঁলোকে যাতে এবাৰ মহাবিদ্যালয়ৰ কথা তেওঁলোকৰ মনলৈকে আহে। লগতে সেইসকল পুণ্যাত্মা যাৰ প্ৰচেষ্টাত মহাবিদ্যালয়খন স্থাপন হৈছিল, সেই পুণ্যাত্মাসকলৰ শ্ৰীচৰণতো মই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে তেখেতসকলৰ শ্ৰীচৰণতো মই প্ৰণিপাত জনাইছোঁ। আশীৰ্বাদ কৰক এইখন মহাবিদ্যালয়ে যাতে অনাগত দিনত এখন বিশ্বমানৰ মহাবিদ্যালয় হিচাপে অসম মাতৃৰ সেৱাত নিয়োজিত হ'ব পাৰে, তাকে কামনা কৰিছোঁ। ধন্যবাদ।